শুভ অষ্টমী আজি দুৰ্গা পূজাৰ অষ্টমটো দিন আৰু আমি সকলোবিলাক আহিছে আজি পূজা চাবলৈ বুলি আৰু দেখিছেনে কিমান মানুহ হৈছে আৰু ওচৰতে যিহেতু পূজা আমাৰ ঘৰৰ 5 মিনিটৰ বাট অহা যোৱা তো নহাকেতো থাকিবই নোৱাৰি আজি আহিলোঁ চাকি জ্বলাবলৈ বুলি প্ৰথম ভাগ পূজাস্থলী যিহেতু মই আপোনালোকক আগৰ ভিডিঅ'ত দেখাইছোঁ আৰু এয়া ভণ্টিয়ে মই দুজনীয়ে দুখন চাকি জ্বলালোঁ দুৰ্গা দেৱীৰ ওচৰত আৰু এয়া আহিলোঁ চাকি তাকি জ্বলাই আৰু আহি পিনি দ্বিতীয় পূজাস্থললৈ আহিলোঁ আপোনালোকক দেখাইছোঁ কিমান মানুহ হৈছে চাওকচোন তাত বাৰু আমি চাকি নাই জ্বলাব এনেই চাবলৈ গ'লোঁ আৰু আহিলোঁ বৰমাহঁতৰ হোটেলত ঘুগুনি আৰু আলু চপ খাই পূৰা মস্তি কৰি আছোঁ দাইহঁত বাহঁত সকলোবিলাক আছে তো পূৰা খুব মস্তি কৰি খাই আছোঁ যিহেতু দুৰ্গা পূজা আৰু আগতে দুৰ্গা পূজা বুলি ক'লে আমি বস্তু কিনা ধান্দা মাৰি থাকোঁ কি কিনিম কি নিকিনিম কিন্তু এইবাৰ অকল খোৱা ধান্দা ভণ্টিয়ে মই এইবাৰ পূৰা খাইছোঁহে আৰু এয়া ফুচকা খালোঁ দেউতাই ঘুগুনি খালে আৰু আহিলোঁ আজি ফাংচন চাবলৈ বুলি যিহেতু আজি আছিলে ফাংচন তো এয়া গায়কে গান গাই আছে আৰু আমিও অলপমান